সন্তানক দিয়া এজন আদৰ্শ দেউতাৰ উপদেশসমূহ। 1 নম্বৰ, জোতা চিলাই বা ৰং কৰিবলৈ হ'লে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই নিদিবা। পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা। কেতিয়াও কাকো ভিক্ষাৰী কামবালি বুলি নামাতিবা। মনত ৰাখিবা, তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ ককাই, ভনী, মা, দেউতা। তেওঁলোকক সন্মান দি মাতিবা। বয়স, শিক্ষা, পদ বা পদবীৰ দিশত কোনোবাই সৰু হ'লেও কেতিয়াও কাকো সৰু বুলি নাভাবিবা, নহ'লে তুমিয়েই সৰু হৈ যাবা। লিখা পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা, কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, তেওঁ লাজো পাব পাৰে। সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা। দানকৰ্তাৰ হাত সদায় ওপৰতেই থাকে। এনে কোনো কামেই নকৰিবা যাৰ বাবে তোমাৰ আৰু তোমাৰ পৰিয়ালৰ ওপৰত অইনে আঙুলি উঠাব পাৰে। ল'ৰা হৈ জন্ম লৈছা, সেয়ে তোমাৰ দায়িত্ব এৰি নিদিবা। তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই, কিন্তু তোমাৰ ব্যৱহাৰতহে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে। কেতিয়াও মাৰ কথা শুনি পত্নীক বা পত্নীৰ কথা শুনি মাকক বিচাৰকৰ সন্মুখত থিয় নকৰাবা। কাকো পেলাই দিব নোৱাৰা। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ আহিবলগীয়া দিনটো শুভ হওক। ধন্যবাদ। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।